নমস্কাৰ বন্ধুসকল, অসমী চেনেলৰ অন্য এটা ভিডিঅ'লৈ পুনৰ স্বাগতম জনাইছোঁ। জনপ্ৰিয় অভিনেত্ৰী আপোনালোকে টিভিৰ পৰ্দাত দেখা পোৱা এই অভিনেত্ৰীগৰাকীৰ আচল নাম হৈছে সুৰভি দাস। এখেতৰ নিক নেম মাইনা আৰু এখেতৰ প্ৰফেশ্যন এগৰাকী এক্ট্ৰেছ আৰু লগতে মডেলিঙো কৰে। এখেতৰ ডেট অফ বাৰ্থ অৰ্থাৎ জন্ম হৈছিল 22 আগষ্ট 1998 চনত। বাৰ্থ প্লেচ নলবাৰী অৰ্থাৎ এখেতৰ ঘৰ নলবাৰীত আৰু এখেতৰ বৰ্তমান বয়স 22 বছৰ। এখেতৰ পিতৃৰ নাম অৰ্থাৎ দেউতাকৰ নাম জুবিন দাস আৰু মাকৰ নাম ৰুক্মিণী দাস আৰু এখেতৰ এজন ককায়েক আছে আৰু তেখেতৰ নাম হৈছে দীপজ্যোতি দাস। আৰু অভিনেত্ৰী সুৰভি দাসে স্কুলীয়া শিক্ষা কালিৰাম বৰুৱা গাৰ্লছ হাইস্কুলৰ পৰা কৰিছিল আৰু কলেজীয়া শিক্ষা ললিত চন্দ্ৰ ভৰালী কলেজৰ পৰা কৰিছিল। আৰু জনপ্ৰিয় অভিনেত্ৰী সুৰভি দাসৰ প্ৰথমখন আছামিজ চিৰিয়েল আছিল ইন্দ্ৰধনু আৰু তাৰ পিছতে তেখেতে বিভিন্ন অসমীয়া গীতত অভিনয় কৰে আৰু পিছলৈ তেওঁ পৰিণীতা নামৰ এখন ধাৰাবাহিকত অভিনয়েৰে সকলোৰে মাজত জনপ্ৰিয় হৈ পৰিছে। অভিনেত্ৰী সুৰভি দাসৰ ফেভাৰেট এক্টৰ বলিউডৰ সলমান খান আৰু এক্ট্ৰেছ হৈছে দীপিকা পাডুকন। আৰু অসমৰ ক'বলৈ গ'লে তেখেতৰ ফেভাৰেট এক্টৰ উৎপল দাস আৰু এক্ট্ৰেছ বৰ্ষা ৰাণী আৰু প্ৰস্তুতি পৰাশৰ। ফেভাৰেট ছিংগাৰ বলিউডৰ অৰিজিত সিং আৰু শ্ৰেয়া ঘোষাল। আৰু অসমৰ ক'বলৈ গ'লে ফেভাৰেট ছিংগাৰ জুবিন গাৰ্গ আৰু বৰ্ণালী কলিতা। ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আৰু তেখেতৰ অভিনয় যদি আপোনালোকে ভাল পায় তেন্তে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি থ'বলৈ নাপাহৰিব।